আজি মই তামোলপুৰত আহিছোঁ। তামোলপুৰ ST সমষ্টি হয় আৰু প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ UPPLৰ সভাপতি, তেওঁ প্ৰাক্তন শিৱ BTC ইয়াত UPPLৰ হৈ তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে। আপোনালোক চবেই জানে UPPL কাৰো লগত মিত্ৰতা নাই। 2026লৈকে BJPৰ লগত NDAৰ এটা সংগী হিচাপে আমি আছিলোঁ, কিন্তু 26ৰ পিছত আমাৰ BJPৰ লগত আৰু NDAৰ লগত কোনো সম্পৰ্ক নাই। এই নিৰ্বাচনৰ পিছত আমি একেলে সেইকাৰণে অকলে নিৰ্বাচন খেলিছোঁ আৰু BJPৰ লগতো কোনো এলায়েন্স বা মিত্ৰতা নথকাৰ কাৰণে তামোলপুৰত প্ৰমোদ বড়ো নিজেই বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে ইয়াত প্ৰতিদ্বন্দ্বিতাত নামিছে। এতিয়া জিকাৰ এটা যুদ্ধ, ইলেকশ্যন খেলিছে মানে জিকিবই লাগিব, হাৰিবৰ কাৰণে কোনেও নেখেলে। আৰু প্ৰমোদ বড়োৰ যিটো এটা সম্ভাৱনা, জাতি জনগোষ্ঠী যেনেকৈ স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে, কাৰণ তেওঁ BTCৰ 5টা বছৰ চিফ হোৱাৰ পিছত ইয়াত জিলা এটা গঠন হ'ল, তাত কোনো এটা আন্দোলন কৰিব লগা হোৱা নাই, জেলত যাব লগা হোৱা নাই। মেডিকেল কলেজ উইদাউট এনি এৰেষ্ট, উইদাউট এনি মুভমেণ্ট, উইদাউট এনি ব্লাডশ্বেড মেডিকেল কলেজ স্থাপন হ'ল। এইটো ক্লাছ আৰম্ভ হ'বলৈ বেছি দিন নাই। আৰু আজি আমাৰ পাগলা দিয়া আৰু বাল্টি নদী বা এনেকৈ 4খন নদীৰ ওপৰত ব্ৰিজ হৈছে, তাৰ কাৰণেও আন্দোলন হ'ব লগা হোৱা নাই। তেনেকৈ অৰুণোদয়টো খুব বেয়া কাম কৰিছে। BPFে ক্ষমতাত অহাৰ পিছত UPPLৰ যিবিলাক বেনিফিচিয়াৰীবিলাকৰ নামটো কাটি দিছে। আকৌ এইবিলাকক আমি আকৌ অৰুণোদয় দিবই লাগিব। আজি তামোলপুৰটো হ'ল যে এটা প্ৰগতিশীল জিলা, আৰু অসমৰ মুখ্যমন্ত্ৰী এদিন কৈছিলে যে BTR অঞ্চলৰ অৰ্থনীতি তামোলপুৰৰ পৰাই যাব, এটা সময়ত এটা কমাৰ্চিয়েল হাব হ'বলৈ গৈ আছে। এইটো নিৰ্মাণ কৰিব লাগিলে এজন ব্যক্তিৰ, এনেকুৱা ব্যক্তিৰ প্ৰয়োজন, নেতা যেনেকৈ যাৰ বিজন আছে, যাৰ জ্ঞান আছে। প্ৰমোদ বড়ো আজি শান্তিৰ দূত বুলি এটা নাম পাইছে গোটেই ভাৰতবৰ্ষতে। 5টা বছৰত না 144 ধাৰা জাৰি হ'ল, না কাৰোবাৰ হত্যা হ'ল, না ক'ৰবাত আন্দোলন হ'ল, গোষ্ঠী সংঘৰ্ষও নহ'ল। কিন্তু BPFৰ শাসন অহাৰ লগে লগে ইয়াত মানে সমাজ বিৰোধী কাম কাজবিলাক বৃদ্ধি পাইছে। জুৱা মদ ভাঙৰ এটা মানে হাৱা এটা চলিছে। লগে লগে কিছুমান বিক্ষিপ্ত ঘটনাৰ বাবে আজি ইণ্টাৰনেট পৰ্যন্ত বন্ধ কৰিব লগা হৈছে। ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো কি হ'ব আমি নাজানো। তো এনেকুৱা ব্যক্তি যিয়ে মানে সম্পূৰ্ণভাৱে শান্তি আৰু নিৰাপত্তা প্ৰদান কৰিব পাৰিছে, এই ব্যক্তিৰ কাৰণে তামোলপুৰবাসী ৰাইজে বিপুল ভোট দি পেলাই জয়ী কৰি দিব লাগে। তেখেতে অসমত এটা দায়িত্বশীল এজন ব্যক্তি হিচাপে ডাঙৰ এটা দায়িত্ব পাই পেলাই সমগ্ৰ অসমৰ কাৰণেও কাম কৰিব, BTRৰ কাৰণেও কাম কৰিব, আৰু আমাৰ তামোলপুৰৰ কাৰণেও তেখেতে কাম কৰিব। 15টা মানে তেওঁলোকে BJP আৰু BPFৰ মিত্ৰতাৰ এটা অংকটোলৈ কৈ আছে। মানে আজি আমাৰ মুখ্যমন্ত্ৰীয়েও কৈ গৈছে ইয়াত 15টা NDAৰো যাব। কিন্তু এইবিলাক দাবী কৰাটো মানে প্ৰত্যেকটো ৰাজনৈতিক দলৰে এটা ধৰ্ম হয়। ইলেকশ্যনত আমিও দাবী কৰিব পাৰোঁ 15টা, কিন্তু এইটো নাযাওঁ। আৰু 15টা পাবৰ কাৰণে BPFে 15টা খেলিব লাগিছিল, 4টা BJPক এৰি দিলে কি হয়। BTC ইলেকশ্যন 2025ত BJP হাতাও, UPPL হাতাও বুলি শ্লোগান দিছিলে। যাক হাতাও বুলি শ্লোগান দিছিল সিহঁতৰ লগত মিত্ৰতা কিয়? আজি মোৰ প্ৰশ্ন হয় যে শান্তিয়ে যদি আমাৰ লক্ষ্য, UPPL শান্তিৰ বাবে জন্ম হোৱা, আৰু ট্ৰু চেন্সত UPPLে শান্তি আনিছে। NDFB চব আহি পেলাই UPPLত যোগদান কৰিছে। এই শান্তি প্ৰতিষ্ঠাৰ মূল মানে শক্তি UPPLক এৰি কোনে কেনেকৈ শান্তি স্থাপন কৰিব? কাৰণ হাগ্ৰামা মহিলাৰ এইটো শান্তিৰ কাৰণে কোনো কমিটমেণ্ট নাই, প্ৰতিশ্ৰুতিবদ্ধ নহয়। তেওঁ সদায় মানে 17 বছৰ কালত আটাইতকৈ বেছি অশান্তি BTC অঞ্চলত হৈছে হাগ্ৰামাৰ দিনতে। কাৰণে সি আৰু তেওঁৰ ৰুলিং পাৰ্টি হ'লেও BJPৰ লগত এলায়েন্স হ'লেও মই এটা অংক দেখিছোঁ যে 2টামান BJP জিকি যাব, আৰু BPFতো 5টাৰ বেছিৰ ওপৰত নাযায়, আৰু ইয়াৰ পৰা কোনোবা কংগ্ৰেছো যাব পাৰে। 5টা 6টা আৰু 2টা যদি হয় মানে 8টামান গ'ল, আৰু বাকী থাকিল। এইটো মই খুব বেছি ক'ব নাযাওঁ, কিন্তু আমাৰ 7জন চিটিং MLA আছিল, আজিৰ দিনত হয়তোবা 8জন হোৱাৰ এটা চান্সটো প্ৰায় মানে স্পষ্ট হৈ গ'ল। তামোলপুৰত কোনো প্ৰশ্নই নাই, তামোলপুৰ প্ৰমোদ বড়ো যাবই।
মিত্ৰজোঁট আমাৰ মিত্ৰজোঁট নাই, কোনো মিত্ৰজোঁট নাই, আমাৰ মিত্ৰতা কোনো নাই। বিজেপিৰ লগত মিত্ৰতা আমি এতিয়া নাইয়ে আৰু 26-ৰ পিছত নাই। কংগ্ৰেছৰ প্ৰাৰ্থী আছে, আপোনালোকৰ বিশেষ প্ৰভাৱ পেলাব নেকি? কংগ্ৰেছে নিজৰ স্থিতি ক্ষুদ্ৰ বা ৰাখিবৰ কাৰণে তেওঁ চেষ্টা চলাইছে তেওঁলোকে, কিন্তু কংগ্ৰেছৰ কোনো মানে ইয়াত প্ৰভাৱ নেপেলায়। কিন্তু যিসকলে কংগ্ৰেছক ভোট দিব এইটো পৰোক্ষভাৱে বিজেপিকে সহায় কৰা হ'ব। ইয়াত BPFৰ কোনো কেণ্ডিডেট নাই, তো বিজেপি আছে। যিসকলে বিজেপি জিকাটো বিচৰা নাই তেওঁলোকে কংগ্ৰেছকো ভোট দিব নালাগে, কাৰণ কংগ্ৰেছক ভোট দিলে বিজেপিয়ে মানে লাভ হৈ যাব আৰু বিশ্বজিৎ দৈমাৰীয়ে লাভ হৈ যাব। সেইকাৰণে তেওঁলোকে UPPLকে যদি দিয়ে তেতিয়া প্ৰমোদ বড়োৰ জিকাটো আজি যদি 90% আছিলে 100% হৈ যাব।